হেল্ল' গুড মৰ্ণিং এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু মই এতিয়া জাষ্ট ফেচ ৱাছ কৰি আহিছোঁ সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত প্ৰথমে এটা প্ৰডাক্ট শ্বেয়াৰ কৰোঁ যিটো অনলাইনত অৰ্ডাৰ কৰা হৈছিল প্ৰডাক্টটোৰ নাম হ'ল আৰবান বটানিক টি নিম এণ্ড বেচিল ফেচ ৱাছ ৰ'ব মই বেক কেমেৰা কৰি দেখাই দিছোঁ প্ৰায় 200 ml এই প্ৰডাক্টটোৰ অৰিজিনেল প্ৰাইচ হৈছে 399 আৰু অনলাইনত যদি অৰ্ডাৰ কৰে বহুগুণে ডিছকাউণ্টত পাই যাব এইটো ব্ৰেণ্ডৰ ফেচ ৱাছ মই আগেয়ে ইউজ কৰা নাছিলোঁ বাট এতিয়া ইউজ কৰি মোৰ খুব ভাল লাগিছে অইলি স্কিনৰ লগতে নৰ্মেল স্কিনৰ কাৰণেও বহুতেই ভাল এই ফেচিয়েল ক্লিনজাৰ যিহেতু মোৰ অইলি স্কিন হয় সেয়েহে ই মোক অইল কণ্ট্ৰল কৰাত বহুত সহায় কৰিছে এক ধৰণৰ মোৰ গ্লোয়িং এণ্ড ৰিফ্ৰেছিং টাইপ ফিল হৈছে কোনো ধৰণৰ এতিয়ালৈকে মই সাইড ইফেক্ট দেখিবলৈ পোৱা নাই এক কথাত ক'বলৈ গ'লে আই ৰিয়েলি লাভ দিছ প্ৰডাক্ট আৰু যদিহে আপোনালোকে বিচাৰে তেনেহ'লে অনলাইনৰ পৰা ক্ৰয় কৰিব পাৰে খুব কম ৰেটত তেনেহ'লে এতিয়া বলক মোৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু এয়া মই ফুলত পানী দি আছোঁ পানী দিবলৈ মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে দেখিছে নিশ্চয় এই প্লেনটো মই বেলেগৰ পৰা উঠাই আনি ইয়াতে লগাইছোঁ লাহে লাহে গ্ৰ' হ'ব আৰু এই ফুলপাহলৈ মন কৰকচোন ভালদৰে ফ'কাছ হৈছেনে ইমান দেখিবলৈ মৰম লগা নামটো কি হয় জানিলে ক'বচোন ঘৰৰ জলকীয়া অৰ্থাৎ ভোট জলকীয়া লাগি আছে ইফালে আৰু ইফালে তলতো লাগি আছে এৰিকা পামজোপা এনেকৈ আছে ইয়াতে পিছত ভাল এঠাইত ভালদৰে ৰুব লাগিব আৰু মানি প্লেণ্টজোপা এনেকৈ ইয়াতে ৰাখিছোঁ এতিয়া মই আহিছোঁ জবা ফুলজোপাৰ ওচৰলৈ কি কৰোঁ চাই থাকিব আচলতে জবা ফুলৰ পাতে চুলিৰ কিছুমান সমস্যা যেনে খহটা হোৱা আগ ফটা এনেকুৱা সমস্যাসমূহ ভাল কৰিব পাৰে খুব কম সময়ৰ ভিতৰতে মোৰ চুলিটো এনেকুৱা অলপ সমস্যা দেখা পোৱাত জবা ফুলৰ পাত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলোঁ আৰু ইমানেই সুফল পাইছিলোঁ যে দ্বিতীয়বাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এতিয়া মই বনাম মেগী বনোৱাৰ যদি আটাইতকৈ কিবা সহজ পদ্ধতি আছে সেইটোৱে ইয়াত দেখিবলৈ পাব তেতিয়াহ'লে চাই থাকক
এয়া মেগীখিনি বাৰু হৈ গ'ল তেনেহ'লে মই এতিয়া খাই লওঁ তাৰপিছত পুনৰ লগ পাই আছোঁ আপোনালোকক অথনি যে দেখিছিলে আপোনালোকে মই যে আপোনাৰ পাত চিঙা সেইখিনিয়ে এতিয়া মই এটা পেষ্ট বনাই লওঁ তাৰ আগতে এই ঠাৰিবিলাক কাটি ল'ব লাগিব গোলাপৰু মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰু মোৰ হাপাহি মোৰ পেষ্টখিনি বনাই হৈ গ'ল এইখিনি মই এতিয়া মোৰ চুলিত এপ্লাই কৰিম গোলাপৰু মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰু মোৰ হাপাহি শেৱালিৰ সুবাস আজি আলহী উদাস উদাস ধৰণী এইবাৰ আহিছোঁ মই মোৰ আন এটা কামৰ মাজলৈ আমি যেতিয়া কাম এটা কৰিম বুলি ভাবোঁ কিন্তু নকৰোঁ তেনেকৈয়ে থাকি যায় আৰু যেতিয়া কামটো হাতত লওঁ তেতিয়া ততালিকে হৈ উঠে সেয়েহে মন যোৱা কামটো চকুৰ আগত দেখিলেই কৰি পেলাব লাগে এই জাষ্ট আৰম্ভ কৰিবলৈ লৈছোঁ চাদৰখনত দহি বাতিবলৈ মোৰ চেনেলত মই দহি বটাৰ ভিডিঅ' এটা সম্পূৰ্ণকৈ দি থৈছোঁ তাত গৈ চাবলৈ পাৰিব ৰাখিবলে তোমাক নালাগে এখন ঘৰ মোৰ বুকুতে ৰাখিম পুৰেতো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোৰ ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনি ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ এনেকৈ মই দুটা কালাৰৰ বেলেগ দহি বাতি গৈ থাকিম গোটেই চাদৰখনত এনেকৈ এতিয়া বলক মোৰ এটা ৰেচিপিৰ মাত্ৰলৈ মই লৈ লৈছোঁ গাহৰি আৰু গাহৰিখিনি মই কিহৰ লগত বনাম আপোনালোকে দেখিবই বাৰু এয়া মই গাহৰিখিনি আৰু আলুখিনি অলপ সময় কাৰণে ভাজি ল'ম তেল নিদিয়াকৈ তাৰপিছত কাষতে পানী অলপ উতলিবলৈ দিছোঁ সেইখিনি ইয়াত ঢালি দিম অভিমান কৰিবা মনটো ভৰিব হালধি নিমখ মছলা দিয়াৰ পিছত এয়া তেজপাত 3-4 খিলামান দি দিছোঁ তাৰপিছত এয়া আমাৰ আজিৰ মেইন বস্তু খৰিচাৰ লগতে বনাম গাহৰি খৰিচা অলপ 2 চামুচ দি দিছোঁ সকলো দিয়া মোৰ এতিয়া হৈ গৈছে আৰু দিবলৈ একো বাকী নাই আৰু আধা ঘণ্টামানৰ হাই ফ্লেমত সিজালে মোৰ আজি ৰেচিপি তৈয়াৰ হৈ যাব এয়া হৈ গ'ল মোৰ ভিডিঅ' চাই থকা প্ৰত্যেককে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইফ ইউ লাইক মাই দিছ ভিডিঅ' দেন প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল